বন্ধুসকল, মই আজি দিনটো দুই এটা কাৰ্যসূচী আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এয়া প্ৰথমে মই তৈয়াৰ কৰিছোঁ চেণ্ডউইচ। তলত ভৰাই ভিতৰত দিছোঁ পিয়ালি পালেং, বাদামৰ পেষ্ট আৰু ঘৰুৱা কণীৰ এটা প্ৰলেপ বনাই এইধৰণে তৈয়াৰ কৰিছোঁ। লগতে ঘৰুৱা কণী সিদ্ধ কৰি লৈছোঁ। আপোনালোকেও এইদৰে ল'ব পাৰে। তাৰপিছতেই মই ফুলনিৰ খনৰ কিছু উপভোগ কৰিবলৈ বুলি ফুলনিৰ মাজলৈ গ'লোঁ আৰু এই ধৰণে কিছুমান ফুলৰ দৃশ্য তুলি আপোনালোককো দেখুৱাবলৈ ল'লোঁ। ইয়াৰ পিছতে মই ফুলনিৰ পিছত আহি ঘৰুৱা নাৰিকলৰে কেইটিমান নাৰিকলৰ লাড়ু তৈয়াৰ কৰি ল'লোঁ। এই নাৰিকলৰ লাড়ুখিনিও কিছুদিনলৈ আপুনি ৰাখি নিজৰ লগতে অতিথিকো খুৱাব পাৰে। তাৰপিছতে মই আকৌ দুপৰৰ সাজলৈ বুলি সাজু হ'লোঁ। দুপৰৰ সাজৰ বাবে তৈয়াৰ কৰিছোঁ এয়া মাছৰ মাথা ফ্ৰাই কৰি, কোমোৰা, কলখাৰণি দি, সৰিয়হ বাটা, আদা বাটা, নহৰু বাটা এইখিনি দি এখন মুড়ি ঘণ্ট তৈয়াৰ কৰিছোঁ, একেবাৰে ঘৰুৱাভাৱে অসমীয়াৰ এসাঁজ বুলি উপভোগ কৰিবলৈ। তাৰপিছতে আকৌ পুনৰ মই ফুলনিখনৰ মাজলৈ গ'লোঁ, কাৰণ ফুলৰ প্ৰতি মোৰ এক হাবিয়াস থাকে। দিনটোত মই কেইবাবাৰো ফুলনিত ভুমুকি মাৰোঁ আৰু সেই ফুলনিৰে কিছু দৃশ্যাংশ